5টা সংগঠনে মিলি কিনে আমাৰ গড়চৰ মহাবিদ্যালয়ৰ 2 ঘণ্টাৰ ধৰণা আছিল। তাতে ধৰণা এতিয়া চলি আছে। ইয়াৰ বিষয়ত আমাৰ কলেজৰ বিষয়ে আমি ক'ব যাই আছোঁ। কলেজৰ বহুতখিনি আমি প্ৰব্লেম ফেচ কৰি আছে। আমি যেতিয়া নতুন ইউনিয়ন বডি পাইছিল, এতিয়া চলি কিনে আমি কলেজৰ বহুতখিনি প্ৰব্লেম পাইছে। এতিয়া আমাৰ কলেজৰ মেইনলি প্ৰব্লেমটো হৈছে আমাৰ কলেজৰ ডেভেলপমেণ্টটো মানে ডেভেলপমেণ্টৰ পৰা আৰু যিটোবা আমাৰ পাৰ্মানেণ্ট প্ৰিন্সিপাল আৰু যোনকেইটা মানে আমি ডেভেলপমেণ্ট লগা হৈছিল সেইখিনি ডেভেলপমেণ্টটো পোৱা নাই। এজ এ আমাৰ পাৰ্মানেণ্ট প্ৰিন্সিপালটো লগা হৈছে আৰু যিটোবা আমাৰ অফিচত LDA মিষ্টাৰ পুলেন বৰা তেখেত আমি বহুত প্ৰব্লেম ফেচ কৰি আছে। এতিয়া আমাৰ ইউনিয়ন বডিত যিটোবা বাজেট হয় তাতে বাজেটত আমাৰ ফাণ্ড পৰা মানে 50% গভৰ্ণমেণ্ট বডিয়ে কাটিবলৈ কৈছে আৰু আমি 50%ত প্ৰুফটো লাগিব। আৰু এইটো মাধ্যমতে আমাৰ যিটোবা গভৰ্ণমেণ্ট বডি GB প্ৰেচিডেণ্ট মহিধৰ বৰা ছাৰ তেখেতক ৰিজাইন দিয়া হৈছে। ৰিজাইন দিয়াটো আমি ষ্টেটো লাগিব। এতিয়া আমাক তেখেতক ছাৰক আমাক GB প্ৰেচিডেণ্টটো মানে আমাক এতিয়া লাগিব আৰু যোনকেইটা ৰিজাইন দিয়া হৈছিল এতিয়া নতুনকৈ আনিব লাগিব। তাৰপিছত আমাৰ কলেজত বহুতখিনি প্ৰব্লেম হৈ আছে। যিটোবা ৱাটাৰ ফেচিলিটিটো তেখেতে কৰা নাই আৰু কলেজ ডেভেলপমেণ্ট মানে ইউৰিনেলটো নাই। ইউৰিনেলৰ পৰা আমি লৈ কিনে NCCৰ অফিচো নাই, মানে আনডিচিপ্লিন হৈ আছে বহুতখিনি ষ্টুডেণ্টকেইটা। তাৰপিছত গেট বন্ধ কৰিলে ইউৰিনেলকেইটা বহুতখিনি মানে ষ্টুডেণ্টকেইটা ইউৰিনেলৰ বহুতখিনি প্ৰব্লেম হৈ যায়। সেইকাৰণে মই ক'ব বিচাৰোঁ যিটোবা আমাক মানে ছাৰ তেখেতক আমি বেয়া নকওঁ, যিটোবা IC এতিয়া হৈ আছে, যিটোবা IC হৈ আছে মানে আমাক মানে ইয়াৰ ছয় মানে ফুল প্ৰেজেণ্টলি মানে পাৱাৰ দিব পাৰা মানে এজন মানে IC ছাৰ তেখেতে মানে ফুল্লি প্ৰেজেণ্টলি যিটোবা পাৱাৰ থাকে না প্ৰিন্সিপাল ছাৰৰ এইটো পাৱাৰটো মানে ইউজ কৰিব নোৱাৰে। ইয়াৰ কাৰণে আমাৰ ফুল্লি প্ৰেজেণ্টলি মানে যিটোবা পাৱাৰ থাকে না এইটো পাৱাৰটো লাগিব। ইয়াৰ কাৰণে মানে আমাৰ যিটোবা আহি থকা সময় আছে না, আহি থকা সময়ত আমি কলেজটো ফুল্লি মানে ডেভেলপমেণ্টটো দেখাব লাগিব। ইয়াৰ কাৰণে আমি অনুৰোধ জনাই আমি ৰিকুৱেষ্ট কৰিছোঁ যে এইটো মানে কলেজত এতিয়া যেনেকুৱা চলি আছে ৰিজাল্টখিনিও মানে বহুতখিনি বেয়া হৈ আছে। আৰু 3টা ষ্ট্ৰীম আছে, 3টা ষ্ট্ৰীমত ছায়েন্স আৰ্টছ কমাৰ্চ এই 3টাটো এজ এ হোল মানে ইউনিটি হ'ব লাগে। এইখিনি মানে মোৰ আশা যে এইটো মাধ্যমতে মই দেখা পোৱা নাই আৰু ষ্টুডেণ্টকেইটা বহুতখিনি কমি আছে। এইটো মাধ্যমতে LDA তেখেতক মই ক'ব বিচাৰিছোঁ যিটোবা LDA ছাৰ তেখেতক ময়ো প্ৰব্লেম ফেচ কৰিছোঁ আৰু NCC কেইটা মই প্ৰব্লেম ফেচ কৰিছোঁ যদি মানে ৰেছপন্সটো বহুত মানে কম দেখা পায়। যিটোবা মই ৰেছপন্স দিব যাওঁ না তাতে টাইমটো অলপ পিছত মানে মই এনেকুৱা বহুতখিনি পাই আছোঁ। মই আগতেও পাইছে যিটোবা আমি যেতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰত পাইছিল তেতিয়া হ'লেও মই পাই আছিল যে এডমিশ্যন টাইমত এডমিশ্যনটো মানে ল'বা গ'লে মানে লিংকটো ক'তবা বন্ধ কৰি যায়, ক'তবা অফ কৰি যায় আৰু মানে ৰেছপন্সটো মানে নিদিয়ে মানে LDA পুলেন বৰা ছাৰে মই নিজে পাইছোঁ। মই এইটোৱে আশা ৰাখিছোঁ কি যদি ছাৰক যদি বেলেগত ট্ৰান্সফাৰ বা পাৰ্মানেণ্ট কৰিব পাৰে তেতিয়াহ'লে মই ভাল পাম বুলি